আজি ভিডিঅ'টো বনাবৰ কাৰণে যে মই কিমান হেঁপাহৰে ভিডিঅ' ক্লিপখিনি লৈ থৈছিলোঁ জানেনে বহুত দিনৰ ইয়াত ক্লিপ আছে গোটেইখিনি লগাই পেলাই আজিৰ দিনটোলৈকে ৰখি আছিলোঁ কাৰণ আজি ভিডিঅ'টো মোৰ কাৰণে বিশেষ কাৰণ আজি ভিডিঅ'টো মোৰ কাৰণে বিশেষ এটা কাৰণতে মোৰ মানুহজনৰ উপজা দিন নিজৰ প্ৰিয় মানুহজনৰ উপজা দিনটোত অকণমান বিশেষ কৰিবলৈ খুব মন যায় মোৰ বহুত হেঁপাহ আছিলে তেওঁ নিবিচৰাকৈ কিছুমান বস্তু তেওঁক উপহাৰ হিচাপে দিবলৈ মই জানো তেওঁ যদি মই 10 টকীয়া ফুল এপাহো দিওঁ নাইবা 1 টকীয়া যদি তাৰ চেণ্টাৰ ফেচো দিওঁ তেতিয়াও তেওঁ বহুতে সুখী হ'ব তেওঁ কেতিয়াও মোৰ পৰা একো বিচাৰিও পোৱা নাই নিবিচাৰেও আৰু বিচৰাও নাইকিয়া তথাপিও কেতিয়াবা কিছুমান আশা থাকে মনত তেওঁক দিবলৈ বুলি সেয়েহে ভাইটিৰ লগত 2 মাহমানৰ পৰা প্লেনিঙত লাগি গৈছোঁ কি দিম কি নিদিম বহুত ভাল লাগে জানে যেতিয়া নিজৰ উপাৰ্জনে নিজৰ প্ৰিয়জনক যদি কিবা এটা দিবলৈ পাওঁ খুবেই ভাল লাগে বস্তুক লৈ কোনোদিনাখনে মোৰ ওচৰত তেওঁ ডিমাণ্ডেই কৰা নাই দিব পাৰোঁ বা নাপাৰোঁ সেইটো পাছৰ কথা আজিলৈকে কৈয়ে পোৱা নাই মোক আমুকটো বস্তু তই দিবিচোন দেই যি নহয় কেতিয়াবা মন যায় ন নিজৰ প্ৰিয় মানুহজনক কিবা এটা উপহাৰ দিয়া নিজৰ উপাৰ্জনেৰে সেয়েহে লাগি গ'লোঁ জানেনে এইবাৰ বহুত আশা আছিল তেওঁক 12টা বজাত ছাৰপ্ৰাইজ দিয়া মোৰ জেঠাইৰ ল'ৰা ছোৱালীকেইটা আৰু ভাইটিৰ লগত লগ হৈ পেলাই সেই ছাৰপ্ৰাইজটো দিলোঁ হয়তো ভিডিঅ'টো চালেই নহয় চাবচোন ভাল পাব ইয়াত তাত থকা মানে প্ৰতিটো মুহূৰ্তবোৰ আপোনালোকে কেতিয়াবা অনুভৱ কৰিবচোন ভাল লাগিব যদি তেনেকৈ কেতিয়াবা কৰিব পাৰে আৰু অকণমান ভিডিঅ'টো দীঘলীয়া হ'ব বুলি ভাবিয়ে মই অকণমান ফাষ্ট কৰি দিছোঁ তেওঁ হাঁহিটো দেখিছে নহয় খুব সুখী কেতিয়াও ভবাই নাছিলে আৰু জানেনে মই প্ৰতিটো বস্তু মই নিজেই কৰিছোঁ পেকিঙৰ পৰা আদি কৰি ডেক'ৰেশ্যনত চাই নাহাঁহিব দিয়ে মই একো ডেক'ৰেশ্যন কৰিব নাজানো সময়ৰ অভাৱত আৰু মানুহ নাইকিয়া কোনো মানে মোক হেল্প কৰি দিয়াত সেইকাৰণে মই তেনেকৈ থুলমূলকৈ থৈ দিলোঁ তেওঁ খুবেই সুখী আৰু মই জানো সুখী হ'বই মই যিয়ে নকৰোঁ তেওঁৰ কাৰণে তেওঁ এনেও সুখী হ'বই আৰু তেওঁ সদায় ভালে থাকক আৰু আশাবোৰ পূৰ হওক মানে বিচৰা ধৰণে জীৱনত কেতিয়াবা অকণমান ঘাট প্ৰতিঘাত আহে সেইবোৰ যাতে নেওচি আগুৱাই যাওক তাকে বিচাৰোঁ আৰু মোৰ লগত যেনেকৈ তুমি এতিয়া আছা আগলৈ যাতে থাকিবা সেইটোৱেই বিচাৰোঁ আৰু ভালে থাকা ভাল হওক তোমাৰ আৰু বাকীখিনি আপোনালোকে এনজয় কৰক কেনেকুৱা বোলে চাই ভিডিঅ'টো জনাব দেই